হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি ভাদ মাহৰ 2 তাৰিখ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, সেইবাবে আমি গহীনপাৰা থানলৈ গৈ আছোঁ। তাতে ভিডিঅ'টো আপোনালোকক দেখাম, চাই থাকিব। আৰু হৃদাংকই আহিছে মোক লগ ধৰিবলৈ, চাওকচোন আপোনালোকক দেখাওঁ। এয়া মোক লগ ধৰিবলৈ হৃদাংকই আহিছে, সিও ব্লগ বানাই আছে। হাই গাইজ, আমি গৈ আছোঁ, বেছি দূৰ নাই, পামেই। আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। এজন আৰু আহিব, তাক ৰখি আছোঁ। এইটোৱে ঘৰ, আহি আছে সি, হৃদাংকই। হাই গাইজ, আমি এইকেইটাই ৰখি আছোঁ ইয়াত অলপ টাইম। হাই গাইজ, আমি এতিয়া আহি পালোঁ, আপোনালোকক ভিতৰত দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো এফালে। গভীৰ বিমন হৈ গৈ আছে চাবি তোৰ নিজান ৰাতি কাণতে গৈ বাজিব মোৰ সুৰো দাখি। ছাতি নাই না, কিমানকে ছাতি? তেল ছাতি অঁ, সেইটো 200 এতিয়া ছাতিটো লৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। দোকানৰ পৰা লোৱা হ'ল ছাতিটো, এতিয়া জ্বলাব গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। বামাহাটা সত্ৰলৈ আপোনালোকক দেখাওঁ, তাতে কেনেকুৱা পৰিস্থিতি চলি আছে, আপোনালোকে চাই থাকিব। হাই গাইজ, দাদাৰ বাইকখন কিবা হ'ল, সেইবাবে ইয়াত ৰখিলোঁ। আৰু দাদাৰো চেনেল এটা আছে, ভিডিঅ' বনাই আছে, ডেছক্ৰিপশ্যনত থাকিব লিংক, সকলোৱে চাই ল'বা। আহি সত্ৰ পালোঁ, আপোনালোকক দেখাইছোঁ, চাই থাকিব। গাইজ, আমি গৈ আছোঁ সত্ৰলৈ, চাই থাকিব। এয়া সত্ৰৰ ভিতৰখন আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া আহিছে। এই গাইজ, ৰ'দৰ কাৰণে বুলিবই পৰা নাই, পাক্কা একদম গৰম উঠি আহিছে। আমি ঘূৰ্ণেদি গৈ আছোঁ। সত্ৰত ইয়াত ধুনীয়াকৈ আৰ্ট কৰি থৈছে। ইয়াত আইসকলে নাম কীৰ্তন কৰি আছে। আইতাৰ নামটো কি? এয়া আইতাৰ নাম দেখোন, এয়া মন্দিৰত চাকি জ্বলাই আপুনি, এয়া মন্দিৰত চাকি জ্বলাই আইতাই। হ'ব গাজি নালাগে, হ'বই।
লৈছো ভিডিঅ' কৰছো ছাত্ৰৰ পৰা ওলাই আহিলোঁ এতিয়া গৈ আছোঁ হৃদাংকৰ পেহীয়েকাৰ ঘৰলৈ এয়া সত্ৰৰ চাইডৰ এটা পুখুৰী আছে ধুনীয়া নাজাৰা হাই গাইছ ইয়া হৃদাংকৰ পেহীয়েকক ফোন কৰি আছে আমি গৈ আছোঁ বুলি কৈ আছে ব্লগ বানি আছে হৃদাংকই আৰু আহাৰ দুটাৰে চেনেলটো মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব সকলোৱে চাই ল'ব হাই গাইছ হৃদাংকহাৰ পেহীয়াৰ ঘৰলৈ আহি পালোঁ আপোনালোকক দেখালোঁ আহি বহি আছে ফেনৰ তলত হাই গাইছ আমি সত্ৰৰ পৰা ওলাই আহিলোঁ এতিয়া ঘৰত যাই আছোঁ চাই থাকক ভিডিঅ'টো কি কৰোঁ হাই গাইছ খুৰাজনে ঠেলাখন নিব পৰা নাছিল সেইবাবে আমাক আৰু ৰখাই ক'লে আমি ঠেলাই দিলোঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ যোনসকল নতুন দৰ্শক সকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব